হেল্ল' ফ্ৰেণ্ডছ, যোৱা 25 জুলাই তাৰিখে মোৰ দৰিয়লি পিগ ফাৰ্মত প্ৰথম গাহৰি পোৱালি জন্ম হৈছে। পিগ ফাৰ্মাৰ হিচাপে আপোনালোকে সকলোৰে এই দিনটোৰ বাবেই বাট চাই থাকে। ময়ো তেনেকেই বাট চাই আছিলোঁ আৰু মনটো আনন্দৰে ভৰি পৰিছে। প্ৰথম বেবী আৰু এই প্ৰথম বেবীজনী মাইকী। প্ৰথম বেবী জগা দিনটো কিমান উৎফুল্লিত হোৱা যায় সেইটো আপোনালোকে চাগে পিগ ফাৰ্মাৰ হিচাপে যোনে যোনে ব্ৰিডিং কৰে তেওঁলোকে অনুভৱ কৰিব পাৰিছে। মোৰ মনটো খুব ভাল লাগি আছে আৰু এনেকৈ দাঁত কাটি দিলোঁ। পোৱালিটো জগাৰ পিছত গাখীৰ খোৱা দাঁত জোঙা হৈ থাকে, 4-6টামান থাকে। এই জোঙা দাঁতকেইটা কাটি দিব লাগে, নহ'লে গাখীৰত ঘাঁহ লাগে। দাঁতবোৰ এনেকৈ নেইল কাটাৰ দি কাটি দিলোঁ। এই কামটো মই প্ৰথম কৰিছোঁ, সেইকাৰণে অকণমান সময় লৈছে। দুজনে কৰিছোঁ, মোৰ ভাইটি পৰাগজ্যোতি আৰু মই। পোৱালিটো জন্ম হোৱাৰ লগে লগে কটন কাপোৰ দি তাৰ গাটো, মুখখন আৰু নাকটো ভালকৈ চাফা কৰি দিব লাগে, যাতে তাৰ উশাহ লোৱাত প্ৰব্লেম নহয়। তাৰপিছত নাড়ীটো নিজে সৰিব দিব লাগে। তাৰপিছত দাঁত কটা কামটো কৰিব লাগে আৰু নাড়ীডালৰ 2 ইঞ্চি মূৰত গুলি সূতাৰে বান্ধি দিব লাগে। গুলি সূতাৰে বন্ধাৰ 1 ইঞ্চি তলত চোকা ব্লেড দি নাড়ীটো কাটি দিব লাগে আৰু বিটাডেন লগাই দিব লাগে কটা অংশখিনিত, যাতে ই সোনকালে শুকায়। 2 নম্বৰ পোৱালিটো জন্ম হোৱাৰ বহু পিছলৈকে 3 ঘণ্টামানৰ পিছলৈকে পোৱালি জন্ম হোৱা নাছিল। সেইবাবে মই হাত সোমোৱাই পেলাই এই পোৱালিটো ওলাব লগা হ'ল, যিটো মৃত্যু হৈ আছিল। সি মৃত্যু হৈ ওলাব পৰা নাছিল কাৰণে 3-4 ঘণ্টালৈকে গাহৰিজনীয়ে পোৱালি জন্ম দিব পৰা নাছিল। এই মৰা পোৱালিটো হাত সোমোৱাই ওলোৱাৰ পিছত এইটো 4 নম্বৰ পোৱালি। ইয়াৰো অৱস্থা বহুত বেয়া হৈ গৈছিলগৈ, কাৰণ সময় পাৰ হৈ গৈছিল আৰু মোৰ গাহৰিজনীও শক্তি কমি আহিছিল বহুত সময় ব্লক হৈ থকাৰ বাবে। এইটো চাওক, এই জিভা উলিয়াই আছে পোৱালিটোৱে। পিছত ই যেনিবা বাচিল, ভাল হ'ল ইয়াৰ। গাহৰিজনী ফ'ৰ্চ দিব নোৱাৰা হোৱাৰ বাবে মই পোৱালিখিনি হাত সোমোৱাই উলিয়াব লগা হ'ল। 11টা পোৱালি ৰাতিপুৱা 7টা বজাৰ পৰা ভাটিবেলা 4টা বজালৈকে এনেদৰে উলিয়ালোঁ। পোৱালিকেইটা দাঁত কাটি নাড়ী বান্ধি 4টা বজালৈকে আজৰি হ'লোঁ আৰু গাহৰিজনী এটা পোৱালি মৃত্যু হৈছিল, গতিকে 10টা পোৱালি থাকিল। ভাবিছিলোঁ গাহৰিজনী আৰু পোৱালি নিদিব। ৰাতি 9টা বজালৈকে চালোঁ, পোৱালি দিয়া নাছিলে আৰু। কিন্তু ৰাতিপুৱা 4টা বজাত আহি দেখোঁ যে আৰু এটা পোৱালি জন্ম হৈ ফুল সৰি আছিলে। গাহৰি পালক হিচাপে এয়া মোৰ প্ৰথম অভিজ্ঞতা আছিল, সেইকাৰণে কিছুমান কথা বুজি পোৱা নাছিলোঁ বাৰু। তথাপি দীৰ্ঘক হিচাপে 12টাকৈ পোৱালি দিছিল, তাৰ ভিতৰত 10টাকৈ বাছিল। 10টা পোৱালি মোৰ বাবে যথেষ্ট আৰু গোটেইকেইটা স্বাস্থ্যৱান পোৱালি আছিল। তাৰ পিছদিনা 26 জুলাই তাৰিখে এইজনী গাহৰিও 10টা পোৱালি জন্ম দিলে। এইৰো 12টাই হৈছিল, 2টা বেয়া হ'ল আৰু গোটেইকেইটা চাওক সুন্দৰ স্বাস্থ্যৱান পোৱালি। গতিকে মোৰ ফাৰ্মত এতিয়া 20টা ডিউৰক পোৱালি আছে, তাৰে 11টা মতা আৰু 9জনী মাইকী। আপোনালোকৰ কাৰোবাক পোৱালি লাগিলে মোৰ তাত বুকিং কৰিব পাৰিব। এইকেইটা পোৱালি। গতিকে আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ আপোনালোকক মোৰ ভিডিঅ' চোৱাৰ বাবে।